সন্ধিয়া আজি গোঁসাই দুডাল উঠিছে ন, শংকৰ মন্দিৰত ফটকা ফুটাইছে, গোঁসাই আনিছে ফটকা ফুটাইছে, ঘৰতে ঘৰৰ ভিতৰত সোমাইছে। এনে নোসোমাই দেই কুকুৰটো ঘৰত, এইটো কুকুৰ ঘৰত এনে নোসোমাই। ফটকা ফুটাৰ কাৰণে ঘৰতে দৌৰ মাৰি আহি মোৰ ঘৰ পাইছে, দেখছে না? এই কুকুৰটো একদম আমি য'তে যাওঁ তালৈকে যায়। আৰু এটা আহিছে, বিচনা নুঠিবি কৰি থ'ম মই ভৰাটোৰকেইটা। এটা বা ক'ত ভয়তে সোমাই থাকিব আৰু মই খাহে লৈ আহিছা, তই যে বাহিৰত গৈ কালো এটা ক'ত দিল চালা হাৰামিটো পিছে পিছে মৰে। সেইদিনাখন এই কুকুৰটোও গৈছিলে হা, এই আহিল কিবা কৰি, কিন্তু আৰু এটা হেৰাই থাকিল নহয়, মাইকী হয়। সেই কুকুৰটো যে হেৰাইছে তাক আমি মুতুৰি বুলি মাতোঁ। সৰুতে সি খুব য'তে বহে ত'তে পেচাব কৰে, য'তে ভাত খায় ত'তে পেচাব কৰে, সেইকাৰণে তাৰ নামটো মুতুৰি বুলি ৰাখিছিলোঁ, জানেনে? 28 তাৰিখে সন্ধিয়া আমি সেই প্ৰতিদিন প্ৰেছত গৈছিলোঁ, সিও গৈছিল। আমি ৰেলগেটটো পাৰ হ'লোঁ, সি মানে ৰেলগেটটো পাৰ হ'বই নাপালে। আমি আৰু চাগে ঘৰত আহিব, সেইকাৰণে গুচি আমি অফিচত সোমাই গ'লোঁ। সত্য এতিয়ালৈ কুকুৰটো ঘৰলৈ আহি পোৱা নাই, জানানে? কুকুৰটো নহয়, হেণ্ডশ্বেক খুজিলে হেণ্ডশ্বেক দিয়ে, আৰু হাই ফাই কৰে হাই ফাই দিয়ে, আৰু জাম্পিং কৰে জঁপিয়াই দিয়ে। আৰু কুকুৰটো কোনোবা যদি পাইছে কুকুৰটোক, আপোনালোকে নাম কাঢ়ি মাতিব। কুকুৰটোৰ নাম হৈছে, মাইকী কুকুৰ দেই, কুকুৰটোৰ নাম হৈছে মুতুৰি। আমি মুতুৰি বুলি মাতোঁ। আপোনালোকে যদি মুতুৰি বুলি মাতিলে কুকুৰটো যদি লেঙুৰ জোকাৰে আৰু যদি কাণ দুখন থিয় কৰে, তেতিয়াহ'লে জানিব এই কুকুৰটোৱে হেৰাইছে বুলি। ঠিক আছে, ৰঙা কুকুৰটো ৰঙা।